মাজনী মই কৰি নামীয়া ছোৱালী। এয়া দেখিছে কি ধুনীয়া পৰিৱেশ। এফালে ওলাই আহিছোঁ মানে দোকানলৈ, খোজকাঢ়ি কাঢ়ি গৈ আছোঁ দেখিছেনে। ভিডিঅ'বোৰ ফটোবোৰ দেখি গম পাইছে তিনিচুকীয়াত আছোঁ বা ভিন্দৰ ঘৰত। আৰু মোক দেখিছেনে, মই যেনেকৈ ৰুমত আছিলোঁ তেনেকৈ ওলাই আহিছোঁ মানে। আৰু মোৰ চোলাটো দেখিছেই চাগে, এডোখৰতে ফুটা এটা আছে বুকুত, মানে বেয়া আৰু মানে ঘৰত পিন্ধি থকা চোলা যেনেকুৱা আৰু তেনেকৈ ওলাই আহিছোঁ। মানে এনেকৈ ওলাই গুচি আহিছোঁ। বায়ে মোক গালি পাৰিছে, তোৰ বোলে কাপোৰ নাই, তোৰ বোলে লাজ নালাগে, এজনী চাকৰি কৰা ছোৱালী গৈ চব ফটা মটা কাপোৰ পিন্ধি যে তই ওলাই গৈছ, অলপ ভালকৈ পিন্ধি ওলাই যা, মানুহে কি ভাবিব, গালি দিছে আৰু তাই মোক। একচুৱেলি নৰ্মেলি যিখিনি হয় সেইটো কথা তাই মোক কৈছে আৰু বাইক হিচাপে। তাইক মই কৈছোঁ যে মই কি হয় কি নহয় তহঁতি জান, মই জানো, বা যিসকলোকে মোক চিনি পায় তেওঁলোকে জানে। বেলেগবোৰেতো নাজানে ন, মইনো আছে বুলিনো কি দেখাব লাগে। একচুৱেলি মই মানুহজনী তেনেকুৱাই। সঁচা কথা ক'ব গ'লে মই এনেকৈ থাকি খুব ভাল পাওঁ। আৰু মই ইয়াত বুলিয়ে নহয়, ঘৰত গ'লেও বা মোৰ নিজৰ ৰুমত থাকিলেও মই এনেকুৱাই মানে, যেনেকৈ আছোঁ তেনেকৈ ওলাই গুচি যাওঁ। এই বেলেগৰ নিচিনা মানে আপোনাৰ অলপ ষ্টাইল পিষ্টাইল কৰি অলপ কাপোৰ চাপোৰ মানে ভালকৈ পিন্ধি মেলি যে যাব লাগে, তেনেকুৱা বুলি মই মানে নাভাবোঁ। কাৰণ মানে কি হয় আপোনাৰ, আপুনি কি হয় কি নহয় সেইটো আপুনি নিজে জানেই। বেলেগক বাহিৰত দেখাইনো কি লাভ হয়। কিছুমান চৌখিন থাকে, ড্ৰেছ পাতি ভালকৈ পিন্ধে, ওলাই মেলি যায় ষ্টাইল পিষ্টাইল কৰি, কিন্তু মই মানুহজনী এনেকুৱাই আৰু এনেকৈয়ে ভাল পাওঁ মই। চবেতো দেখাই নাথাকে ন যে মোৰ আছে, কিন্তু মোৰ ভাল লাগে আৰু এনেকৈ মানে নৰ্মেলি মানে থাকি ভাল লাগে, বৰ বেছি ষ্টাইল পিষ্টাইল কৰি। আৰু আপোনালোকেতো মোৰ ষ্টাইলটো দেখেই আৰু, মইতো বেলেগবোৰ ছোৱালীৰ নিচিনা মোৰ ষ্টাইল নাই। যাৰ যিটো ভাল লাগে আৰু মই এনেকৈ থাকি ভাল পাওঁ। সেইটো কাৰণে মই ইমান বেছি যে মই ফটা কাপোৰ এটা পিন্ধিবলৈও মই মানুহৰ আগত লাজ নকৰোঁ, বা মই যেনেকৈ আছোঁ তেনেকৈ ওলাই আহিবলৈও মই ইমান চিন্তা নকৰোঁ যে বেলেগে কি ভাবিব, বেলেগে কি চাইছোঁ দেখিছে, বেলেগে জনাটো মোৰ কি দৰকাৰ আছে। মই তেনেকৈ ভাবোঁ আৰু মোৰ অহংকাৰ নাই যে চাকৰি কৰা ছোৱালী বুলি, সেইকাৰণে মই এনেকৈ ঘূৰি ফুৰোঁ, পাগলৰ নিচিনা ৰ'দত ঘূৰি ফুৰিছোঁ। সেইটোৱে কথাটো।